নমস্কাৰ, আপোনালোকৰ মাজত আকৌ আহিছোঁ আপোনালোকৰ মাজত অনুষ্ঠান লৈ তুমি আৰু মই। তো আজি এজন এনেকুৱা এজন ব্যক্তিৰ ওচৰত এজন ভিডিঅ' লৈ আহিছোঁ। তো যোনজন ব্যক্তি আপোনাৰ তিৱা কাউন্সিলৰ এজন ছেক্ৰেটাৰী হয় আৰু বহুতকেইটা সমাজসেৱকৰ লগত কাম কৰি আহিছে, সমাজসেৱকৰ কাম কৰিছে আৰু লগতে আপোনাৰ কালচাৰ জগতো কাম কৰিছে। তো কেনেকৈনো কাম কৰিছে, কি ওপৰত কাম কৰিছে, কেনেকৈ আপোনাৰ আৰম্ভ কৰিলে আৰু কি সমাজসেৱকৰ ওপৰত কাম কৰি আহিছে তাৰ ওপৰত আপোনাৰ দুআষাৰমান ক'ব। আহক। তো আপোনালোকৰ মাজত এজন মই বিশেষ ব্যক্তিৰ ওচৰলৈ আহিছোঁ, যিজন আপোনাৰ সমাজসেৱকৰ ক্ষেত্ৰতো কাম কৰি আহি আছে আৰু লগতে আপোনাৰ কালচাৰ জগতো কাম কৰি আহিছে। তো এজন ব্যক্তিৰ লগত কথা পাতোঁ, আজি দুআষাৰমান সোধোঁ, ঠিক আছে? তো আপুনি সমাজসেৱকৰ লগতো কথা পাতি কাম কৰি আহিছে আৰু লগতে আপোনাৰ কালচাৰৰ জগতো কাম কৰি আহিছে। তো কেনেকৈ কিদৰে কাম কৰিছে আপুনি সমাজসেৱকৰ লগত জড়িত হৈ আছে, তেনেকৈ আপুনি মানুহক সমাজক সহায় কৰি গৈ আছে আৰু লগতে আপুনি কালচাৰ জগত কেতিয়াৰ পৰা আপুনি জড়িত হ'লে তাৰ ওপৰত আপুনি দুআষাৰমান কওক। নমস্কাৰ, মোৰ নাম বাবুল পাতৰ। মই বৰ্তমান তিৱা সাহিত্য পৰিষদৰ 13 নং নেলিখোলা সমষ্টিৰ এজন সদস্য। মোক ইতিমধ্যেই সোধা হৈছে যে মই ৰাজনৈতিকভাৱে কিভাৱে কেতিয়াৰ পৰা কথা হৈছে কি, ধৰক মই ৰাজনৈতিকভাৱে বিশেষ তেনেকৈ একো ভবা নাছিলোঁ। সৰুৰ পৰা ৰাইজৰ সেৱা কৰিছিলোঁ, ৰাইজৰ কাম কৰি ভাল লাগে, সিটোৰ কাম কৰোঁতে ঠিক তেনেদৰে মানুহে মৰম কৰা হ'ল, ভাল পোৱা হ'ল। তাৰপিছতেই মোক আমাৰ জাতীয় কংগ্ৰেছ প্ৰাৰ্থী হিচাপে 13 নং নেলিখোলা সমষ্টিৰ তিৱা সাহিত্য পৰিষদৰ আজিৰ পৰা প্ৰায় 4 বছৰ 6 মাহমান ইলেকশ্যনত উঠিছিলোঁ আৰু সেই ইলেকশ্যন উঠাৰ পিছতে মই নিজকে গৌৰৱ অনুভৱ কৰিছিলোঁ। জাগীৰোড সমষ্টি 7টা আছিলে সমষ্টি, তাৰে ভিতৰত এটাই অনলিফৰ এটা তিৱা সাহিত্য পৰিষদৰ মই কংগ্ৰেছী হিচাপে মোক এই 13 নং নেলিখোলা সমষ্টিবাসী ৰাইজে ভোট দি জয়যুক্ত কৰিছিল। গতিকে মই তেতিয়াৰ পৰাই ৰাইজৰ মাজত, তাৰ আগৰ পৰাই কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ পৰা আহি ব্লক কংগ্ৰেছৰ পৰ্যায়লৈকে আহিলোঁ। এতিয়া বৰ্তমান অসমৰ কংগ্ৰেছ কমিটিলৈকে মোৰ বৰ্তমান নাম গৈছে। যা নহওক, মই মোৰ কাৰ্যকালত নেলি অঞ্চলৰ 13 নং নেলিখোলা সমষ্টিৰ উজ্জয়িনৰ যি সমষ্টিত মই বহুকেইটা নামঘৰকে ধৰি ৰাস্তা, খোৱা পানীৰ ব্যৱস্থাকে ধৰি মন্দিৰ, কবৰস্থানৰ পৰা আদি তেনেকুৱা বহু কাম এই অঞ্চলত মই কৰিছোঁ। আপোনালোকে কেতিয়াবা যদি চাবলৈ বিচাৰে মই আপোনালোকে আহিব, মই আপোনালোকক এটা তথ্য সহকাৰে মই দিব পাৰিম। তাৰোপৰি আৰু এটা কথা প্ৰশ্ন কৰিলে মোক যে মই সাংস্কৃতিক জগতৰ লগত কেতিয়া জড়িত। পোনপ্ৰথমতে মই আমাৰ নেলি মঞ্চজ্যোতি বহাগ বিহু উদযাপন কমিটি এখন কমিটি আছে আৰু সেই কমিটিৰ দ্বাৰাই আমাৰ এই অঞ্চলত বহুত পথাৰৰ বিহু আহি মঞ্চত আহিল। তেতিয়াৰ পৰাই আমাৰ নেলি মঞ্চজ্যোতি বহাগ বিহু উদযাপন কমিটিৰ উজ্জয়িনত আমি বিহু পাতি আহি আছিলোঁ। আৰু ঠিক তেনেকুৱা সময়তেই আমি যেতিয়া অলপ পাৰা হৈছোঁ, ঠিক তেনেকুৱা সময়ত আমি দায়িত্বভাৰ জ্যেষ্ঠসকলৰ পৰা দায়িত্বভাৰ আমি ল'লোঁ। লোৱাৰ পিছতেই মই আমাৰ পোনপ্ৰথমতে আজিৰ পৰা প্ৰায় 3 বছৰ আগত মই কি কৰিছিলোঁ, চুঙনা দোজাৰ একক আনিও মই বিহুৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। তাৰোপৰিও বহুত অডিঅ' ভিডিঅ' গানবিলাকো কৰিছোঁ, তিৱা গান বনাইছোঁ, বিহু বনাইছোঁ। ঠিক তেনেকৈ ধৰণৰ বহুখিনি গান মই সাংস্কৃতিক হিচাপে কৰ্মী হিচাপে ভাল পাওঁ। তাৰোপৰিও লগতে আৰু এটা কথা কি কৈ ভাল পাওঁ, মোক নিজকে গৌৰৱ অনুভৱ কৰিম যে নেলি অঞ্চলৰ বহু বছৰ আগত আমাৰ নেলি যিখন ক্ৰীড়া সন্থা, ক্ৰীড়া ফিল্ড, ফুটবল খেল হয়, এই ফুটবল খেলখন বিৰতি হৈ আছিলে। বিৰতিৰ বহু পিছত মই আজিৰ পৰা প্ৰায় 4-5 বছৰ আগৰ পৰা মই এই যিখন নেলি খেলপথাৰ, সেই খেলপথাৰখনকো বনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তাৰোপৰিও মই বহুখিনি ডাঙৰ খেল মোৰ দেউতাৰ নামতো মই খেলবিলাক পাতিছোঁ। ঠিক তেনেধৰণৰ মই খেলৰো সেই আজি প্ৰায় 2 বছৰ আগত মই মুকৰীয়া ফিল্ডত, ৰাস ফিল্ডত মই ফুটবলৰ প্ৰশিক্ষণ দিয়াইছিলোঁ। ঠিক তেনেধৰণৰ মই এইবোৰ বিহু সাংস্কৃতিক কৰি প্লাছ খেল ধেমালি কৰি তেনেকৈ কৰি ভাল পাওঁ। আৰু লগতে মই আজিৰ পৰা আপোনালোকে গম পাই চাগে যে প্ৰায় 3 বছৰ আগত মই আমাৰ এই বম্বেৰ পৰা
নেলিত নেলি মঞ্চজ্যোতি বহাগ বিহু উদযাপন কমিটিৰ সৌজন্যত তুলসী কুমাৰক পোনপ্ৰথমবাৰৰ পৰা অসমত মই নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতক আমি নেলি মঞ্চজ্যোতি বহাগ বিহু উদযাপন কমিটিৰ দ্বাৰাই তেওঁক ইয়াত তেওঁ যি বিহুক লৈ যি মানে তেওঁ আমাৰ ইয়াৰ মাজত আহি বিহুৰ প্ৰগ্ৰাম কৰিও গৈছে। ঠিক তেনেদৰে এই বৰ্তমান এতিয়া যিটো সময়, এই সময়টোত বহুত দুখ লগা সময়। আজি লকডাউন যেতিয়া আমাৰ ভাৰতবৰ্ষৰ যেতিয়া প্ৰধানমন্ত্ৰীয়ে লকডাউন ঘোষণা কৰিছিল, এই ঘোষণা কৰাৰ ঠিক 5 দিনমান পিছতে মই এটা কথা চিন্তা কৰিলোঁ যে যিটো লকডাউন, এই লকডাউনটো হৈছে যিটো বেমাৰ, এই কৰোণা মহামাৰী বেমাৰ, এই কৰোণা মহামাৰী বেমাৰটোক ৰোধ কৰিবৰ কাৰণে কি কৰা হৈছে, সেই বেমাৰটো য'ত চীনত আৰম্ভ হৈছিল, চীনৰ পৰা এতিয়া গৈ ইটালী, তাৰপিছত আমেৰিকা, ঠিক তেনেধৰণৰ বহু দেশত এতিয়া বৰ্তমান এইটো বিয়পি উঠিছে। আমাৰ অসমৰ ভাৰতবৰ্ষৰ পালেহি, অসমতো পালেহি। ঠিক তেনেকুৱা সময়তে মই যেতিয়া লকডাউন হৈছিল, লকডাউন হোৱাৰ পিছতে মই চিন্তা কৰিছিলোঁ যে বেমাৰটোৰ বাবে লকডাউন হৈছে আৰু এই বেমাৰটোক নোহোৱা কৰিবৰ কাৰণে আৰু গাঁৱৰ মানুহবোৰক সজাগতা আনিবৰ বাবে মই কি কৰিছোঁ, নিজাববীয়াকৈ মই চেনিটাইজাৰ ব্যৱস্থা কৰিছিলোঁ। 2টা পঞ্চায়ত, আমি নেলি পঞ্চায়ত আৰু শিলচাং পঞ্চায়তৰ অন্তৰ্গত প্ৰায় 90খনমান গাঁও, মোৰ 13 নং নেলিখোলা সমষ্টিটোৰ নপৰে যদিও 2খন গাঁৱত মোৰ প্ৰায় 90খনমান গাঁও চুবুৰী, মানে গাঁও 50খনমান হ'ব আৰু 90খনমান চুবুৰী হ'ব। ঠিক তেনেদৰে মই প্ৰত্যেকৰ ঘৰে ঘৰে গৈ, গাঁৱে গাঁৱে গৈ, ৰাস্তা পদূলি, ঘৰৰ চোতাললৈ, বাৰাণ্ডালৈকে মই ইতিমধ্যে চেনিটাইজাৰ ব্যৱস্থা নিজাববীয়াকৈ মই কৰিছোঁ। কৰাৰ পিছতে কেইদিনমান পিছত দেখিছোঁ আমাৰ দুখীয়া ৰাইজৰ, গাঁৱৰ যিবোৰ দুখীয়া ৰাইজ, এই ৰাইজৰ বহুত অসুবিধা হৈছে। তেওঁলোকৰ খাবলৈ, কৰিবলৈ, থাকিব অসুবিধা। হাজিৰা কাম কৰা মানুহবোৰে কাম কৰিব নোৱাৰা হৈছে, এজনে এজনৰ ঘৰত যাব নোৱাৰা হৈছে। যিটো আমাৰ চৰকাৰী নীতি নিয়ম, যিটো 1 মিটাৰ দূৰত ডিষ্টেঞ্চত থাকি পিছত লকডাউন খোলাৰ পিছত তেনেকুৱা ধৰণৰ যিবিলাক প্ৰশাসনিকভাৱে নীতি নিয়ম বান্ধি দিছে, সেই নীতি নিয়মৰ মাজেৰে কেইদিনমানৰ পিছত যেতিয়া লকডাউন খুলিছিল, খোলাৰ আগত মানুহখিনি বহুত অসুবিধা হৈছিলে। আৰু সেই সময়তে মই আমাৰ সন্মানীয় নগাঁও লোকসভা সমষ্টিৰ আমাৰ সন্মানীয় MP মহোদয়, সন্মানীয় প্ৰদ্যুৎ বৰদলৈদেৱ মহোদয়, তেখেতো এই অঞ্চলৰ খা খবৰ লৈছিল আৰু লগতে মোক তেওঁ নিৰ্দেশ কৰিছিলে যে এই অঞ্চলৰ দুখীয়া লোকসকলক কিছু সাহায্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব দিছিলে। আৰু তেওঁৰ নিৰ্দেশ মৰ্মে মই মোৰ যি 2টা পঞ্চায়ত, সেই 2টা পঞ্চায়ত আৰু 13 নং নেলিখোলা সমষ্টিটোৰ ভিতৰত মই কেইবাদিনো ৰিলিফ দিয়াৰ ব্যৱস্থা কৰিলোঁ আৰু চব্জি দিয়াৰ ব্যৱস্থা কৰিলোঁ। তাৰ উপৰিও আটাইতকৈ মই ঠিক তেনেদৰে আমাৰ নগাঁও পেপাৰ মিল, এই নগাঁও পেপাৰ মিলৰ মই দেখিছোঁ যে তেওঁলোকৰ বহুত অসুবিধাত পৰিছে। প্ৰায় 4 বছৰ কাল ধৰি তেওঁলোকৰ দৰমহা পাতি নাই, ল'ৰা ছোৱালী পঢ়িব নোৱাৰা হৈছে। তেনে সময়তে মোক আমাৰ সন্মানীয় MP মহোদয় প্ৰদ্যুৎ বৰদলৈদেৱে খবৰ ল'ব দিছিলে আৰু সেই খবৰ ল'ব দিয়াৰ পিছত তেওঁ প্ৰায় 500 মানুহক ৰিলিফ দিয়াৰ ব্যৱস্থা কৰিছিল আৰু মোক দায়িত্ব অৰ্পণ কৰিছিল। তাত মই গৈছিলোঁ। যোৱাৰ পিছতে আকৌ মই নিজাববীয়াকৈ প্ৰায় 60 ঘৰমান প্লাছ 550 ঘৰ মানুহক মই কি কৰিছোঁ, ৰেচন চব্জি দিয়া এদিন ব্যৱস্থা কৰিলোঁ। ঠিক তেনেধৰণৰ আমাৰ বৰ্তমানৰ সংসদ প্ৰদ্যুৎ বৰদলৈদেৱ তেখেতে এই লকডাউনৰ হৈ যোৱাৰ কাৰণে আপোনাৰ দিল্লীৰ পৰা গুৱাহাটী আহি নেপাল সমষ্টিত আহি খবৰ ল'ব পৰা নাই যদিও, কিন্তু তেখেতে কি কৰিছে, আমাৰ যি তেওঁৰ আণ্ডাৰত যি 9টা সমষ্টি, বিধানসভা সমষ্টি, 9টা সমষ্টিত তেখেতে প্ৰত্যেক জেগাত প্ৰত্যেক ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছৰ নেতৃত্বৰ খবৰ খাতি লৈছে আৰু লগতে য'ত যেনেকৈ পাৰিছে তেখেতে নিজাববীয়াকৈ ৰিলিফ দিয়াৰো ব্যৱস্থা গ্ৰহণ কৰিছে। মই আজি এই সুযোগতে আমাৰ যি নগাঁও লোকসভা সমষ্টিৰ সন্মানীয় MP মহোদয় প্ৰদ্যুৎ বৰদলৈদেৱ মহোদয়ক আজি মই এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মই এই অঞ্চলৰ যিমান দুখীয়া লোক আছে, য'ত যেনেকৈ যিখিনি পাৰিছোঁ তেনেধৰণৰ মই কাম কৰি গৈছোঁ। মই এটাহে অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ অসমবাসী ৰাইজক যে আমি এই সময়ছোৱাত এতিয়া বৰ্তমান বহুত কঠিন সময় আৰু বেয়া দিন। এই সময়ছোৱাত এতিয়া আমি সকলোৱে আমাৰ যি প্ৰশাসনিক যি নীতি নিয়ম,
1 মিটাৰ দূৰে দূৰে থাকি যি আমাৰ কাৰ্যকলাপ কৰিবৰ কাৰণে অনুমতি প্ৰদান কৰিছে। গতিকে মই ভাবোঁ, মই অনুৰোধ কৰিছোঁ সকলোকে যে এই আমাৰ যি প্ৰশাসনিক নীতি নিয়ম বান্ধি দিছে, তেনেধৰণৰ যাতে সকলোৱে গাঁও লোকৰ দেউতা, দাদা, খুৰা, বাইদেউ, ভণ্টি সকলোৱে যেন তেনেকুৱা এটা মেইনটেইন কৰি চলিব বুলি মই আশা কৰিছোঁ। আৰু লগতে মই বৰ্তমান এতিয়া আপোনালোকে আহি দেখিছেই যে মই এই মুহূৰ্তত লকডাউনৰ সময় চবফালে কাম কাজবিলাক ভালদৰে তেনেকৈ কৰিব পৰা নাই যদিও মই এই ঠাইটুকুৰাতে আহি মই এখন এই নেলি গাঁৱৰ এটা চুকত আহি আপোনালোকে দেখা পাইছে, তাত মই কি কৰিছোঁ, প্ৰায় 2000 লোকেল মুৰ্গীৰ ফাৰ্ম এখন বনোৱাৰ ব্যৱস্থা কৰি আজি 3 দিনৰ পৰা মই বনাই আছোঁ। গতিকে খুব শ্বৰ্ট টাইমত মই এই লোকেল মুৰ্গীৰ ফাৰ্মখন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। চাওক, আজি লকডাউনৰ সময়তো আমাৰ যিজন আমাৰ ব্যক্তি হয়, এজন ব্যক্তি বাবুল দাই আমাৰ লকডাউনৰ সময়তে আৰু এটা কাম কৰি আছে। সেইখিনি মাটিতে আপোনাৰ এখন ফাৰ্ম খুলিছে, লোকেল মুৰ্গী এখন ফাৰ্ম খুলিছে, বহুত ভাল এটা কাম কৰি আহিছে। চাওক, আজি এইখন ফাৰ্ম খুলিছে, এখন দেখুৱাই দিয়ক। এখন ফাৰ্ম খুলিছে, কাম চলি আছে। লকডাউনৰ সময়তো আমাৰ কাম চলি আছে, কাম চলাই আছে, আৰু বহুতো সমাজ সেৱকৰ কাম কৰি আহিছে, আৰু বহুতো খালচা যুগৰ কাম কৰি আহিছে। আৰু আশা কৰোঁ আমাৰ বাবুল দাই যে আকৌ ৰাইজক নতুন গানৰ কাম কৰি আহি থাকে, আৰু ৰাইজক যে সহায় কৰি আহি থাকে আপোনাৰ মাজত, আৰু এটা নতুন কাম কৰিব আহিছে, হাতত আহিছে, নতুন গান আহিছে। আপোনালোকে লকডাউনৰ পিছত নিশ্চয় দেখা পাব গানটো। চ' ফ্ৰেণ্ডছক আমাৰ যিজন তিৱা সমষ্টিৰ যিজন নেলি সমষ্টিৰ হয়, তিৱা সাহিত্য পৰিষদৰ সদস্য হয় বাবুল পাটৰ ডাঙৰীয়া, এজন ভাল কাম লৈছে হাতত। আমাৰ লকডাউনৰ সময়ত মানুহক ৰেচন দিবলৈ পেকেটিং কৰি আছে। এয়া আমাৰ চিৰা পেকেটিং কৰি আছে। চাওক, এয়া আলু আছে, পিঁয়াজ আছে, আপোনাৰ চাউল, দালি, এয়া আপোনাৰ চাওক চব্জি পেকেটিং কৰি আছে। এয়া চাওক দি আছে, বহুত ধুনীয়া কাম এটা হাতত লৈছে, বহুত ভাল লাগিছে। তো এয়া চাওক, এয়া চব্জি দি আছে। চ' ফ্ৰেণ্ডছ, প্ৰদীপ শৰ্মা ডাঙৰীয়া এটা কবিতা লিখিছিলে বাবুল পাটৰ ডাঙৰীয়াৰ কাৰণে, বহুত ধুনীয়া কবিতা। মই আপোনালোকৰ মাজত আবৃত্তি কৰিব বিচাৰিছিলোঁ। ধন্য তুমি তিৱা সাহিত্য পৰিষদৰ অসমৰ 13 নং নেলি খলা সমষ্টিৰ সদস্য, নামে যাৰ পৰিচয় বাবুল পাটৰ। বৰ্তমান ৰাজনীতি পথাৰৰ পৰা আঁতৰত খৰাব্যস্ত আত্মজনৰ ওচৰত খাদ্য পানী ঔষধ, আনকি সৌখিদিনা এগৰাকী ৰোগীক কৰিলে ৰক্তদান। মনত অটল বিশ্বাস, ধন্য তুমি তোমাৰ অদস্য সাহস উদাৰতা, বলিষ্ঠ পদক্ষেপ দেখি নেলিবাসীয়ে কৰে গৌৰৱ আমাৰ বাবুল পাটৰ বুলি। বহুত ধুনীয়া এটা কবিতা লিখিছিলে, বহুত ধুনীয়া লাগিছিলে। প্ৰদীপ শৰ্মা দাক মই যথেষ্ট ধন্যবাদ জানো এই কবিতাটি। আৰু ভিডিঅ'টো চাই কেনে পালে, আপোনালোকে যদি নিশ্চয় ভাল পাইছে মোৰ তলত কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু যদি আপোনালোকৰ মাজত আৰু ভাল ভিডিঅ' আনি থাকিম, এণ্টাৰটেইনমেণ্টৰ কাৰণে আৰু ভাল ভিডিঅ' দি থাকিম। তো আপোনালোকে যদি এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰিব, আৰু লগতে বেল আইকনটো দবাই দিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকৰ মাজত আৰু ভাল ভিডিঅ' আনি থাকিম। আৰু আপোনালোকে চাই থাকক এটি বিশেষ অনুষ্ঠান, তুমি আৰু মই।